নমস্কাৰ বন্ধু-বান্ধৱীসকল মই মমি আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোকৰ ভাল এনেদৰে ভালে থাকক সুস্থ থাকক আৰু ঘৰতে থাকক আজি মই লৈ আহিছো এটা DIY পুৰণা জিন্স কিদৰে মই নতুন ৰূপত ব্যৱহাৰ কৰিছো তাকে আপোনালোকৰ লগত শেয়াৰ কৰো আপোনালোকে হয়তো বহুতেই ঘৰত এদৰে ব্যৱহাৰ কৰি পিন্ধে আজি ময়ো ট্ৰাই কৰিলো চাওঁচোন কেনেকুৱা হয় ভাল হয় নে বেয়া হয় তাকে ট্ৰাই কৰিলো আপোনালোকে চাই ক'ব কেনেকুৱা পালে আৰু ভিডিওটো শেষৰলৈকে চাবলৈ নাপাহৰিব শেষত কমেন্ট কৰি জনাব কেনেকুৱা পালে আৰু এটা লাইক কৰি দিব বলক তেন্তে এতিয়া ভিডিওটো আৰম্ভ কৰো
চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ বহুতেই হয়তো এনেদৰে ব্যৱহাৰ কৰে আজি ময়ো ট্ৰাই কৰি চালোঁ ভাল হৈছে নে বেয়া হৈছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় মোক এটা লাইক কৰি দিব আৰু যোনে যোনে মোৰ ভিডিঅ'টো প্ৰথম চাইছে তেওঁলোকক এটা অনুৰোধ তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যায় আশা কৰোঁ মোৰ ভিডিঅ'বোৰ চাই এনেদৰে ভাল পাব আৰু আগলৈও মই এনেদৰে দি যাম আৰু আপোনালোকে ছাপোৰ্ট কৰি যাব আজিৰ ভিডিঅ'টো ইমানেই পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে এটা নতুন দিনত আজিলৈ বাই বাই